কি খবৰ সকলোৰে ভালেই চাগে আজি এটা মাঘ বিহু উৰুকা নিশাৰ মিনি ব্লগ লৈ আহিছোঁ আজি ভিডিঅ'টো দেখিছে আপোনালোকে মানে বনাই আছে ভাত বনাব লৈছে বৰমাহঁতে চাউল দিছে এফালে লৰাই আছে ভাবিছিলোঁ মাহঁতে বনাব বুলি কিন্তু লাষ্টত গৈ থৈ আমাৰ ওপৰতে পৰিলগৈ ল'ৰাকেইটাৰ ওপৰতে পৰিলগৈ মোৰ ভাগত পৰিল মাংস বনোৱা এইফালে দেখিছে আৰু কিমান ফূৰ্তি কৰি আছে আমাৰ সকলো যাবি দেই বাকী মানুহখিনিয়ে তোমাৰ নাচিবলৈহে লাগিছে মোৰ ভাগত পৰিলে ব্ৰইলাৰ মাংসখিনি বনোৱা কাৰণ গাহৰি আৰু ব্ৰইলাৰ আছিলে তাৰ মাজতে আমি গাহৰি মাংস কেইটা বনাইছিলোঁ এইফালে বনাই আছোঁ মই ব্ৰইলাৰ মাংস পিঁয়াজ দি দিছোঁ আৰু লাহেকৈ মাংস দি মানে ইমান মছলা চছলা দিয়া নাই পিছে মাংস দি দিলোঁ আৰু লৰাই দিলোঁ হৈ যাব অলপ পিছতে ইফালে দাদাই বনাই আছে আপোনাৰ গাহৰি মাংস খানাৰ আছিলে আমাৰ উখোৱা চাউলৰ ভাত মাটি দালি ঔটেঙা কাঠআলু দিয়া আৰু এইখিনি দাদাই গাহৰি মাংস বনাই আছে এনেকৈ আমি সকলোৱে মিলিজুলি উৰুকাৰ খানাটো খাই দিলোঁ আপোনালোকে বাৰু খাই নাই কমেণ্ট কৰি জনাবচোন